নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যেহেতু আমাৰ এনাহঁতৰ ঘৰত নভুই আছিলে সেইকাৰণে আমি পথাৰলৈ যাবলৈ ওলাইছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পথাৰত আহি পোৱাৰ পিছত সকলোৱে ভুই ৰুবলৈ ল'লোঁ। মাজতে দুপু আৰু মই বোকালৈ খুব ধেমালি কৰিলোঁ। অভি জ্বৰ উঠাৰ কাৰণে আমাৰ লগত পথাৰলৈ আহিব নোৱাৰিলে। সেইকাৰণে আমাৰ মনটো অকণমান বেয়াও লাগি আছে। পথাৰত আগদিনা হাল বাই থৈ দিছিলে, সেইকাৰণে ৰোৱনীবোৰে পতাপত ৰুই গ'ল। সেইজন আমাৰ সৰু পুথা আৰু তেওঁ পুৰা খেতি কামত লাগি আছে আৰু তেওঁ এতিয়া আলি দি আছে। আৰু এয়া দুকুৱে মই খেলি আছোঁ। আৰু এয়া ৰোৱনীবোৰে চাহ খাবলৈ বুলি বহিছে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।